বন্ধুসকল, আপোনালোকে বাৰু জানেনে পৃথিৱীৰ কোনখন দেশে সাহিত্যত আটাইতকৈ বেছি নোবেল বঁটা জিকিছে? ১ এপ্ৰিলৰ দিনাখন যে এপ্ৰিল ফুল বনোৱা হয়, এই প্ৰথাটো বাৰু কোনখন দেশত প্ৰথমে আৰম্ভ হৈছিলে? আহক তেন্তে আমি আজি সেই দেশখনৰ কিছু আমোদজনক কথা জানো, যাক চিটি অফ গ্লাছ মানে কাঁচৰ চহৰ বোলা হয়। আজি আমি যিখন দেশৰ বিষয়ে জানিম সেই দেশখন হ'ল পশ্চিম ইউৰোপত অৱস্থিত ফ্ৰান্স দেশ। এতিয়া বলক ফ্ৰান্স দেশৰ লগত জড়িত বিভিন্ন তথ্যবোৰ জানো। ফ্ৰান্স দেশখনৰ ভৌগোলিক আকৃতি সৰভুজৰ দৰে। পশ্চিম ইউৰোপত অৱস্থিত যদিও এই দেশখনৰ শাসন আটলান্টিক, ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ ভালেকেইটা সৰু সৰু দ্বীপতো আছে। আৰু গোটেই মিলাই দেশখনৰ মাটিকালি প্ৰায় 6,40,000 বৰ্গ কিলোমিটাৰ। ফ্ৰান্সৰ চৰকাৰী ভাষা হ'ল ফ্ৰেঞ্চ ভাষা। দেশখনৰ 90% লোকৰে এইটো মাতৃভাষা। ৰাষ্ট্ৰসংঘৰ 5টা কাৰ্যকৰী ভাষাৰ মাজত ফ্ৰেঞ্চ ভাষাও এটা, আৰু ই পৃথিৱীৰ 7 নং আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষা। এই দেশখনৰ উত্তৰে আছে উত্তৰ সাগৰ, দক্ষিণে আছে ভূমধ্য সাগৰ, মনেক' দেশ আৰু স্পেইন দেশ। পশ্চিমে আছে আটলান্টিক উপসাগৰ, পূবে জাৰ্মানী, ছুইজাৰলেণ্ড আৰু ইটালী দেশ কেইখনে আগুৰি আছে। গোটেই ইউৰোপৰ ভিতৰতে আটাইতকৈ শকত মানুহ ফ্ৰান্সতে দেখিবলৈ পোৱা যায়। ব্ৰিটিছসকলৰ দৰে এটা সময়ত ফ্ৰান্সেও গোটেই পৃথিৱীত শাসন কৰাৰ সপোন দেখিছিল। গোটেই পৃথিৱীত যদিও জয় কৰিব পৰা নাছিলে, কিন্তু এটা সময়ত ফ্ৰান্স দেশখনে পৃথিৱীৰ 8.6% ভূমিত শাসন চলাইছিল। ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ সংস্থাপক সদস্য হোৱাৰ লগতে ই ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ স্থায়ী সদস্যও। ফ্ৰান্সৰ লৌভাৰ মিউজিয়াম পৃথিৱীৰ আটাইতকৈ বেছি ভিজিট কৰা মিউজিয়াম। পৃথিৱীৰ আন দেশৰ মিউজিয়ামৰ তুলনাত ফ্ৰান্সৰ এই মিউজিয়ামটোত আটাইতকৈ বেছি মানুহ চাবলৈ আহে। ফ্ৰান্সত ইউৰোপৰ ভিতৰতে দ্বিতীয় আটাইতকৈ বেছি খেতি কৰা হয়। কয়লা উৎপাদনতো দেশখন পিছ পৰি থকা নাই। কয়লা উৎপাদনত ফ্ৰান্স পৃথিৱীৰ 3য় নম্বৰত। ফ্ৰান্স এখন বহুত ধনী দেশ। ইয়াত এজন ব্যক্তিৰ গড় জন্মৰি আয় হ'ল $37,000। ভাৰতীয় হিচাপত 27,43,000 টকা। পৃথিৱীৰ আন দেশৰ মহিলাতকৈ ফ্ৰান্সৰ মহিলাৰ গড় আয়ুকাল আটাইতকৈ বেছি। আটাইতকৈ বেছি বয়সলৈ জীয়াই থকা মহিলাও ফ্ৰান্সৰ জীন লুইচ কালমেণ্ট। তেওঁ 122 বছৰ 164 দিন জীয়াই আছিলে। 2021 চনৰ লোকপিয়ল মতে ফ্ৰান্সৰ মুঠ জনসংখ্যা হ'ল 6,70,00,000। ফ্ৰান্সত বাস কৰা 51% লোকেই খ্ৰীষ্টান ধৰ্মী, আনহাতে 40% লোকে আকৌ কোনো ধৰ্মতে বিশ্বাসী নহয় আৰু 6% লোক ইছলাম ধৰ্মী। ফ্ৰান্স পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় টুৰিষ্ট ডেষ্টিনেশ্যন, অৰ্থাৎ আটাইতকৈ বেছি মানুহে ফ্ৰান্সলৈ ফুৰিবলৈ যায়। 2018 চনত 8,93,00,000 লোকে ফ্ৰান্সলৈ ভ্ৰমণ কৰিব গৈছিল। উল্লেখযোগ্য যে ইয়াৰ মুঠ জনসংখ্যা যিমান তাতকৈ বেছি লোকে এই দেশখনলৈ ভ্ৰমণ কৰিব আহে। ইয়াত অহা টুৰিষ্টৰ পৰা ফ্ৰান্সে ইমান উপাৰ্জন কৰে যে ইয়াৰ মুঠ GDPৰ প্ৰায় 10% ইয়াৰ পৰাই আহে। ইয়াৰ ৰাজধানী পেৰিছ, বেংকক আৰু লণ্ডনৰ পিছত পৃথিৱীৰ 3য় আটাইতকৈ বেছি ভ্ৰমণ কৰা চহৰ। ফ্ৰান্স ইউৰোপীয়ন ইউনিয়নৰ আটাইতকৈ ডাঙৰ দেশ। ইউক্ৰেইন আৰু ৰাছিয়াৰ ইউৰোপৰ অংশৰ পিছত ই গোটেই ইউৰোপৰে 3য় বৃহত্তম দেশ। ফ্ৰান্সৰ মুঠ মাটিকালিৰ প্ৰায় 31% ভূমি অৰণ্য। আপুনি হয়তো পৃথিৱী বিখ্যাত ফুটবল খেলুৱৈ জিনেদাইন জিদানৰ নাম শুনিছে। ফ্ৰান্সৰ এই খেলুৱৈজনে 1998, 2000 আৰু 2003 চনত ফিফাৰ প্লেয়াৰ অৱ দ্য ইয়েৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপো পাইছে। ফ্ৰান্সত ডাক্তৰ ৰেনে লেনেকে প্ৰথম ষ্টেথোস্কোপ আৱিষ্কাৰ কৰিছিল। আগতে হৃদস্পন্দনৰ উমান ল'বলৈ বুকুত কাণ পাতি শুনা হৈছিলে। এগৰাকী শকত মহিলাৰ হৃদস্পন্দন জোখাত অসুবিধা হোৱাত তেওঁ কাগজ এখন চুঙাৰ দৰে মেৰিয়াই কামটো সমাধা কৰিছিল। পিছত কাগজৰ সলনি কাঠৰ চুঙা ব্যৱহাৰ কৰা হৈছিলে। অন্ধ মানুহে হাতেৰে চুই ডট বা বিন্দুবোৰ অনুভৱ কৰি পঢ়িব পৰা ব্যৱস্থাও ফ্ৰান্সৰ আৱিষ্কাৰক লুইচ ব্ৰেলেই কৰিছিল। এই পদ্ধতিটোক তেওঁৰ নামেৰেই ব্ৰেলে বোলা হয়। 2016 চনত ফ্ৰান্সত এটা নিয়ম প্ৰযোজ্য কৰা হৈছে, যাৰ ফলত এতিয়া কোনেও ৰৈ যোৱা পাচলি বা ফল-মূল পেলাই দিব নোৱাৰে। খাব পৰা পাচলি বা ফল-মূল পেলাই দিয়াতকৈ অন্য মানুহক দিয়াটো ইয়াত নিয়ম। প্ৰথম কেমেৰা ফোন ফ্ৰান্সৰ এজন
ফিলিপি খান নামৰ ব্যক্তিয়ে সাজিছিল। ফ্ৰান্সৰ ৰেলৱে ব্যৱস্থা ইউৰোপত দ্বিতীয় আৰু পৃথিৱীৰ নৱম বৃহত্তম ৰেলৱে সেৱা। দেশখনত মুঠ ২৯,০০০ কিলোমিটাৰ ৰেল সেৱা আছে। ফ্ৰান্সত পৃথিৱীৰ আটাইতকৈ দামী মদ পোৱা যায়। ইয়াত এবাৰ ১৯৪৫ চনৰে বাৰ্গাণ্ডীৰ বটল এটা $৫,৫৮,০০০ বেচা হৈছিলে। পৃথিৱীৰ প্ৰথম হাৰ্ট ট্ৰান্সপ্লাণ্ট আৰু ফেচ ট্ৰান্সপ্লাণ্ট ফ্ৰান্সতে কৰা হৈছিলে। ২০১৩ চনত হাৰ্ট ট্ৰান্সপ্লাণ্ট আৰু ২০০৫ চনত ফেচ ট্ৰান্সপ্লাণ্ট প্ৰথমবাৰৰ বাবে সফলভাৱে কৰা হৈছিল। সাহিত্যত পৃথিৱীৰ আটাইতকৈ বেছি নবেল বঁটা ফ্ৰান্সে জিকিছে। ১৯০১ চনৰ পৰা এতিয়ালৈকে মুঠ ১৫টা নবেল বঁটা দেশখনে জিকিছে। আপুনি জানেনে চুলি শুকাবলৈ ব্যৱহাৰ কৰা হেয়াৰ ড্ৰায়াৰটো ফ্ৰান্সতে আৱিষ্কাৰ হৈছিল? হট এয়াৰ বেলুনো পোনপ্ৰথমে ফ্ৰান্স দেশতে আৱিষ্কাৰ হৈছিল। ফ্ৰান্স পৃথিৱীৰ অন্যতম এখন শক্তিশালী দেশ। ইয়াৰ স্থল, জল আৰু বায়ু সেনা পৃথিৱী বিখ্যাত। পৰমাণু শক্তিতো দেশখন যথেষ্ট আগবঢ়া। ১৮২৩ চনত ফ্ৰান্সৰ ৰজা লুইছ ১৯ কেৱল ২০ মিনিটৰ বাবে ৰজা হৈছিলে। তেওঁৰ দেউতাক চাৰ্লছ দশমৰ মৃত্যুৰ পিছত তেওঁ ৰজা হৈছিলে, কিন্তু ২০ মিনিট পিছতেই তেওঁৰ মৃত্যু হৈছিলে আৰু এনেকৈয়ে তেওঁ ইতিহাসৰ ২০ মিনিটৰ ৰজা হৈছিলগৈ। এটা আচৰিত যদিও সঁচা কথা যে ১০৬৬ চনৰ পৰা ১৩৬২ চনলৈ ইংলেণ্ডৰ চৰকাৰী ভাষা আছিল ফ্ৰান্স ভাষা। ৩০০ বছৰলৈ এনেকৈয়ে চলিছিল। কিন্তু ১৩৬২ চনত প্লিডিং ইন ইংলিছ এক্টৰ অধীনত ইংৰাজীক চৰকাৰী ভাষা মান্য কৰা হয়। আমাৰ ভাৰতৰ পণ্ডিচেৰীত ইমান ফ্ৰান্সৰ মানুহ আছে যে ইয়াক দ্বিতীয় ফ্ৰান্স বুলিও কোৱা হয় আৰু ইয়াত আটাইতকৈ বেছি ফ্ৰান্স ভাষা ব্যৱহাৰ কৰা হয়। আপুনি বাৰু জানেনে আমেৰিকাত থকা ষ্টেচু অফ লিবাৰ্টি আচলতে ফ্ৰান্সে আমেৰিকাক উপহাৰ হিচাপে দিছিলে। আমেৰিকাৰ দৰে ফ্ৰান্সতো তেওঁলোকৰ নিজা এটা ষ্টেচু অফ লিবাৰ্টি আছে যদিও ই ইমান জনপ্ৰিয় নহয়। আজিলৈ ইমানেই বন্ধুসকল, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।